বুন্দাদা মোৰ সৈতে কি ধনী মানুহ আই ন স্টেণ্ডাৰ্ড মানে কি জানা না তাড়াতাড়ি মুখে মুখে উত্তৰ দিয়া তোকে কয় ই এটা আৰু মহাপণ্ডিত ষ্টেণ্ডাৰ্ড মানে বোলে মুখে মুখে উত্তৰ দিয়ে বিটি বহিলক এনকে চিয়াই প্ৰশ্ন সুধি থাকান্তে পেছা চেঁচাৰ উঠি নহ'লে পিছত দলা দিব বিয়াখন দেখাই পাবাৰ নহয় বহিলক কি বগা তোৰ একো কাম নাই যা তই নকাকে তাই কেনেকে তুমি কৈ লোৱা দেখা নাই তই কিবা এটা কৈ দি তেতিয়া তোৰ ওপৰত গম পাব তই যে অলপমান ষ্টেণ্ডাৰ্ড চলি এই বুন্দা পলো বগলদা বুন্দাদা হা কক গেলিয়া তুন্দে মই নৰো দে দাউৰবে বাপ্পা ঐ কি বস্তু এন্দৰেতো ঘৰত পুহি থৈছি মাই নাঙ্গি যা দাউৰগে কিয় নাদৰা এনাই গোটাই বেলেগক কইনা চাই দে সেই আধা পাগল তোক কইনা চাই এতিয়া অৱস্থা কি হ'ল আমাৰ সি মাৰিলি আৰু মাৰিব লাগে নেকি সিহঁতৰ ঘৰত যি বস্তু ৰাখি থৈছি হা ঐ আমাৰ সুখনা দেৱৰ কোৱাই পললাক কবা নোৱাৰো মই সি কোৱাই পললাক চব যত পত তাৰ কাৰণে আহিছি সি উল্টা পুল্টা কথা গিলা তাৰ মনত সুমিয়াই দিছি দিফালে তাক কবা দিছি সি উল্টা পুল্টা কথা গিলা বকি আছে চব যত পত আমাৰ সুখনা দেৱৰ কাৰণে আহিছি ঐ বুন্দা ঐ বগল ঐ কোথায় তন্দে হাও এতো দু সুখনা দেৱৰ মাতাই ই আৰু কোৱাৰ পাই গৰলাক এই হেফালে চাও এই হেতো আহি আছে দে এই হেফালে চাও ই আজি আহক ৰ চব যত পত ই লগেছি এক মই শিক্ষা দি আছো কি আই কেনকে দাউৰি আছা হা পাপ্পা ঐ নাদুৰবি বগাৰ সৌৰগতৰ ঘৰত কি এটো শকত মানুহ আই সি মাৰিলি আৰু লাগে ইকে পেটা উলিয়াই ফেললা গয়া সি নাদুৰলি কিবাকে প্ৰাণটো ৰক্ষা কৰি দাউৰছো দে কিবাকে প্ৰাণটো ৰক্ষা কৰি দাউৰছো য'ত গিলা কোনি লগাইছিল বগা সৌৰগৰ আগত গিলা উল্টা পাল্টা কথা কবা কোনি লগাই দি আছে তই কিয় লগাই দি আছা তোক আমি পইচা ভৰি গাড়ী ভাড়া কৰি আনছো নাই তই আৰু গিলা উল্টা পাল্টা কথা গিলা কিয় লগাই দি আছা তাৰ আগত হা সুখনাদা ইগিলাখান তাৰমানে তই কৰি আছিলি কিবাকে সেই দুখীয়া ঘৰৰ ছোৱালীটোক আমি বিয়াখন পাতি দিবা খুজিছিলো তই এইগিলা উল্টা পাল্টা কৰি বিয়াখন কিয় ভাঙলি হা এতিয়া ভাঙলি বিয়া আৰু মাৰো খুৱাবা খুজিছিলি লগতে আমাকো সেই বেচেৰাৰ বা অৱস্থা কি কৰিলাক আমি গোটাকেইটাই তাক এৰি থৈ দাউৰিলো তাৰ বা অৱস্থা সি হাতীটোৱে কি কৰিলাক এতিয়া এইগিলা বাদ দি সুখনাদা তই তাৰ বিয়াখন কিয় ভাঙলি মোক তাকে কওঁ মই আজি তহঁতক চব কথাই খুলি ক'ম তাৰ মানে কি জানা সি আমাৰ ঘৰৰ একদম লাগা লাগি গতিকে মোৰ মায়েও মোক বিয়া পাতিবা কৈ থাকে তাৰ মায়েকো তাক বিয়া পাতিবা কৈ থাকে সি যদি মোৰ আগত বিয়া পাতে মোৰ মায়ে মোক গালি পাৰিব নাপাৰে ক'ব যে তই এজিক দিলি এটা কইনা বিচাৰিব নলি সেই গতিকে হা তই সেইকাৰণে তাৰ ভুৱা বিয়াখন ভাঙি পেলালি তই আগতে নকলি কিয় তোক গ'লে আমি এটা কইনা চালো নহয় মইতো গম নাপাওঁ তহঁতে দুই যে আজিকালি আপিত দালালি কৰা মই আজি গম পালোঁ হা কুকুৰ তই আপিত দালাল কৰা বুলি কলি আমাক ৰ তোক আজি কবাৰ খং কবাত পলাই আছো এই বুগল কি চাই আছা ধত তাক সেই ৰ এতিয়া গোটাকেইটা দাউৰা দাউৰি কৰি আহি পেলাই এখানিত কিবাকে জিৰাইছোঁ ক'ত আৰু দাউৰা দাউৰি কৰি থাকা হ'ব দে বাবু আৰু কিবাকে মিলামিচি কৰি চলো দে কুকুৰ পুতক তোৰ লগত মিলামিচি কৰি চলিব লাগে ৰ তোক আজি মিলামিচি কৰি আছো ৰ এই কি পললাক ধত তাক আজি A few moments later. নৰো দে বাপ্পা দাউৰা যিমান ভাগাৰ খেদাৰো সিমানে ভাগাৰ আৰু এইগিলা দাউৰা বেচা কৰিব নৰা দে দাউৰ সি পললাক পলক দে সি পলাই কেইদিন চলিব পাৰিব সি গাঁৱত তাক ধৰি পেলাই গাঁৱৰ মানুহৰ আগত তাক লাজ লগাম তেনেহ'লে এতিয়া বগাকে বিচাৰি যাওঁ তাৰ বা অৱস্থা কি কৰিলাক যাওঁ ৰ আমি এনেকে দাউৰা বেচাল কৰি আছো মানুহখিনিক আমাৰ কথাটো কোৱাই নাই তে কওঁতে তাড়াতাড়ি ৰাইজ তেনেহ'লে শুনক আমি যে এনেকৈ দাউৰা বেচাল কৰি আছোঁ বগাৰ কইনা চাবা যে আমাৰ বিৰাট লটি ঘটি হ'ল সেই ভিডিঅ'টোৰ তলত দেখি ডেছক্ৰিপশ্যনত দিয়ে আছে বগাৰ কইনা পাৰ্ট 1 আৰু পাৰ্ট 2 তাতে যাই চালি আপোনালোকে গোটাখিনি কথা গম পাব আৰু এই ভিডিঅ'টো যদিও চাই ভাল পালাক তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব দকতে লগ পাম দক নতুন এটা ভিডিঅ'ত এতিয়া আমি এই বগাক বিচাৰি যাওঁ তাক বা কি কৰিলাকে ভীম নে কি হেঁদালে এই বন্ধুহাত ছাবস্ক্ৰাইবটো কৰি থবি দে লগ পাম নতুন এটা ভিডিঅ'ত সেই বগাক বিচাৰি যাওঁ ৰ তাক কইনা চাবা যাওঁতে কইনা ঘৰৰ মানুহ খুবে একেবাৰে লাংটা কৰি গৈছি দে তাক বিচাৰি যাওঁ এই নাহাকে গেছো ৰ